Hello friends, welcome back to a new vlog. অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটোত স্বাগতম জনাইছোঁ। আৰু এতিয়া দিনৰ সাজত বনাবলৈ ৰেডি হৈ গৈছোঁ। পিছে বনোৱাৰ আগত দেউতালৈ একাপ গৰম গৰম লাল চাহ মই এতিয়া বনাবলৈ লৈছোঁ। আজি মা কাম এটাত ওলাই গৈছে বাহিৰত। তো এয়া বনোৱা হৈ গ'ল আৰু এতিয়া লৈ গৈ আছোঁ দেউতাৰ ওচৰলৈ। আৰু আজি দেউতাই ৰাতিপুৱাই এয়া ঢেকীয়া আনিছিল দিনৰ সাজৰ বাবে। পিছে বাহিৰলৈ চাওকচোন, বতৰটো খুবেই ধুনীয়া। বৰ্তমান ৰ'দ দিয়া নাই, খুব ধুনীয়া বতাহ বলি আছে। তো এনেকৈ থাকিলেই হয় আৰু দিনত। কঁঠালৰ গুটি কাৰ কাৰ প্ৰিয় বাৰু নিশ্চয় কমেণ্ট বক্সত জনাবচোন। মোৰতো খুবেই প্ৰিয় হয়। মই বইল কৰি দিলেও খাব পাৰোঁ, ভাজি দিলেও খাব পাৰোঁ। তো যেনেকৈ দিয়ে তেনেকৈ খাব পাৰোঁ আৰু আজিৰ ডিছত সেয়াই বনাবলৈ লৈছোঁ, মচুৰ দালিৰ সৈতে কঁঠালৰ গুটি। তো এয়া ৰাতিপুৱাই মায়ে বাকলিটো এৰাই পানীত জিকাই থৈ দিছিলে। আৰু পানীত জিকোৱাৰ উদ্দেশ্য এটাই যে ইয়াৰে যিটো ৰঙা বাকলি দালিৰ লগত বইল হৈ থাকোঁতে মানে বাকলিটো এৰি নাযায় আৰু দালিখন খাবলৈ খুবেই সোৱাদ লাগে। এয়া দেখিছে ধুনীয়াকৈ এৰাই লৈছোঁ বাকলিখিনি। আজি ভাত বনোৱা টাইম প্ৰায় পাৰ হৈ গৈছে। আজি আৰু দিনত মোক সোনকালে ভাত নুখুজিলেহে ৰক্ষা। যিটো টাইমত ভাত খোৱা যায় সেইটো টাইমতো চবেই আহি মানে ৰেডি হৈ যায় ডাইনিঙত। তো আজি অকণমান দেৰি হ'বই আৰু উপায় নাই। মা থাকিলে অকণমান হেল্প হৈ যায়, মই ভিডিঅ' ক্লিপছ ৰেডি কৰি থাকোঁ। কাৰণ সদায় ভ্লগছ দিম বুলি মানে চেষ্টা কৰি থাকোঁ, কেতিয়াবা তাৰে মাজত মিছ হৈ যায়। উপায় নাই, মা আজি অকণমান ওলাই গৈছে, এইখিনিতো কৰিব লাগিবই আৰু নে কি কয়। এতিয়া আৰু দালিখিনি তাড়াতাড়ি বহাই দি ইপিনে মই ভাতটোও বহাই দিছোঁ। আৰু ইমানেই গৰম লাগিছে কি ক'ম, এতিয়া অকণমান জুচ খাই লওঁ। মিষ্টাৰেও জুচ খাম বুলি ক'লে। এয়া ৰেডিমেড জুচ আনি থৈ দিয়া আছিলে জামৰ। অকণমান ফ্ৰিজৰ পানী মিলাই নৰ্মেল পানী মিলাই এনেকৈ লৈ লৈছোঁ। মাও আহি গ'ল হঠাতে, আকৌ এটা গ্লাছ ৰেডি কৰি দি দিলোঁ। আৰু মানে জুচত অকণমান নেমু টেঙা যদি আতি লোৱা যায় তো খুবেই ভাল লাগে। মই অকল এই জুচ বুলিয়ে নহয়, ক'ল্ড ড্ৰিংকছবোৰতো মই অকণমান নেমু টেঙা আতি লওঁ, খুবেই ভাল লাগে খাই। ইপিনে খাই মই তাড়াতাড়ি বনাবলৈহে চাইছোঁ আৰু। এয়া ভাতটো হৈয়ে গ'ল আৰু প্ৰায় ৰখোতে এতিয়া আৰু দালিখিনি সম্ভাৰ দিবলৈ লৈছোঁ। অকণমান মছলাৰ যোগাৰ কৰি লৈছোঁ। মছলা বিশেষ তেনেকৈ নাই লোৱা, আদা নহৰু পিচি লৈছোঁ অকণমান আৰু পিঁয়াজ অকণমান, তেজপাত, শুকান জলকীয়া। দালি সম্ভাৰত আদা নহৰুটো ভাজি দিলে মই খুবেই ভাল পাওঁ। তো এতিয়া আৰু তাড়াতাড়ি হোৱাহে কথা, 2টা বাজি গৈছে, দেউতাহঁতে আৰু হাজিৰ হ'বই। আৰু আজিৰ আইটেমত বিশেষ তেনেকুৱা আইটেম একো লোৱা নাই। ঢেকীয়া ভাজি, কঁঠালৰ গুটি আৰু দালি ভাত আজি একদম চিম্পুলকৈ লৈছোঁ। আৰু সৰু সৰু মাছ কেইটামান আছে, একদম অকণমান 5-6টামান হ'ব, সেয়া খোৱাৰ আগত অকণমান ভাজি ল'ম। এইবাৰ বনাবলৈ লৈছোঁ ঢেকীয়াখিনি। দেখিছেনে একদম ফ্ৰেছ হৈ আছে আৰু দেউতাই একদম সৰু সৰুকৈ কাটি দিছে। আৰু এপিচ সৰুকৈ নেমু টেঙা লৈ লৈছোঁ। আৰু নেমু টেঙা পিচ কিহৰ কাৰণে লৈছোঁ জনাম বাৰু। প্ৰথমতে মই ঢেকীয়াখিনি বহাই লওঁ। এয়া অকণমান তেল দি লৈছোঁ আৰু দালিখিনি ইপিনে উতল আহি আছে ধুনীয়াকৈ, আৰু কঁঠালৰ গুটিকেইটা ধুনীয়াকৈ সিজি গৈছে। এয়া বহাই দিলোঁ ঢেকীয়াখিনি আৰু অকণমান নেমু টেঙাৰ ৰস আতি দিছোঁ। আপোনালোকে যিকোনো টেঙা দিব পাৰে, সুঠি টেঙা নাইবা তেতেলী টেঙা। মই নেমু টেঙাকৈ দিছোঁ আৰু দেখিছেনে এডাল এডাল হৈ গৈছে। ঢেকীয়াৰ বিজুলীয়া যিটো হয় সেইটো নাইকিয়া হৈ গৈছে। আৰু এতিয়া মই ৰং নিমখ দি এনেদৰে অকণমান ভাজি লৈছোঁ। যিহেতুকে মই শেষত কণী এটাও ভাঙি দিম, ঢেকীয়াত কণী দিলে খুবেই সোৱাদ লাগে খাই পিনে। এতিয়া অকণমান ভাজি লৈছোঁ পানীটো শুকুৱালে। আজিও চেপাত কেইটামান মাছ পালে, বৰ বেছি নাই। ঢেকীয়া ভাজিখিনি হ'লে এইকেইটাও ভাজি দিম। লৰালৰিকৈ বনাই মেলি এতিয়া সাজি পাৰি লৈ খাবলৈ বহিছোঁ সকলোৱে। এয়া মাছকেইটা পিঁয়াজেৰে ভাজি লৈছোঁ, ইপিনে ঢেকীয়া আৰু কণী ভাজি, আৰু এয়া কঁঠালৰ গুটি আজিৰ মেইন আইটেম। তো কঁঠালৰ গুটি মোৰ খুবেই প্ৰিয় হয় আৰু মই দালি নাই খোৱা। দালি মই ইমান ভাল নাপাওঁ, মই শুকান ভাত খাই বেছিভাগ ভাল পাওঁ। আৰু কঁঠালৰ গুটিয়ে আগে মই মুখত দি চাইছোঁ, যিহেতুকে মেইন মোৰ খুবেই প্ৰিয়। আৰু আপোনালোকে কেনেকৈ ভাল পায় কঁঠালৰ গুটি নিশ্চয় কমেণ্ট বক্সত জনাবচোন। তেন্তে এতিয়া মই খাই লওঁ, খাই লৈ উঠি আকৌ লগ পাই আছোঁ। খোৱা লোৱা শেষ হৈ গ'ল আৰু আজৰি হৈ মই অকণমান বাহিৰলৈ আহিছোঁ। চাব পাৰে কি চোকা ৰ'দ। কেইদিনমানটো বাৰু ভালকৈয়ে ধুলে, এতিয়া আৰু ভাজিয়ে আছে পূৰা। ধুলে ধুয়ে থাকে, ভাজিলে ভাজিয়ে থাকে, কি ক'ম আৰু। ধৰিব পাৰিছেনে মই কি কৈছোঁ আপোনালোকে? কিমাননো ভাজিয়ে থাকক বাৰু। এয়া অকণমান দেখুৱাই দিছোঁ আপোনালোকক আমাৰ বাৰান্দাত থকা এল'ভেৰা কেইডাল ইমান ডাঙৰ হৈ গৈছে, দেখিছেনে? আৰু মানে পুলিবোৰ ৰুই নধৰা হৈ গৈছে। বাৰান্দাত থ'বলৈ দেউতাই আজি বাহিৰত এনেদৰে ৰাখি দিছে।
আৰু আজি বনাই থাকোঁতে মোৰ খুব গৰম লাগিছিল, গাল দুখনো ইমান গৰম উঠি গৈছিল। আজি ভাবিছোঁ এল'ভেৰাৰে অলপমান মাছাজ কৰোঁ। এয়া অকণমান কাটি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ কাষৰ কাঁইটখিনি এৰাই ল'ম। আৰু এল'ভেৰা এৰাওঁতে একো প্ৰব্লেম নাই, ধুনীয়াকৈ এৰ খাই যায়। দেখিবলৈও ভাল লাগে, একদম পানী ভৰ্তি হৈ থকা যেন লাগে। দেখিছেনে, পিচ পিচকৈ কাটিলে একদম বৰফৰ টুকুৰাৰ দৰেই লাগিব। এয়া মই চামুচেৰে অকণমান এৰাই লৈছোঁ। আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰিব। মিক্সিত মাৰিলে অকণমান পানীয়ে হৈ যায় বেছিকৈ। এতিয়া অকণমান জেল টাইপৰ দৰে হৈ আছে। এতিয়া মই এইখিনি ধুনীয়াকৈ মাছাজ কৰি ল'ম 5 মিনিটমান। তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকক। এয়া 10 মিনিটমান পিছত চাব পাৰে, মই নৰ্মেল পানীৰে ধুই আহিলোঁ। খুবেই ভাল লাগিছে গালখন চুই। এতিয়া আকৌ অকণমান আইচ পানীৰে ধুই দিম। এয়া দেখিছে ইমান আইচ হৈ আছে। তো বনাই থকাৰ সময়ত ইমান ঘামিছোঁ, অইলি হৈ গৈছিলে। এল'ভেৰাৰে অকণমান মাছাজ কৰি দিয়াৰ পিছত এতিয়া ধুই অহাৰ পিছত মানে ইমান ভাল লাগিছে গালখন। এয়া চাব পাৰে ফাইনেল ৰিজাল্ট। তো কাৰ ঘৰত আছে আপোনালোকেও কৰি চাব পাৰে, খুবেই ভাল লাগে। মইতো বাৰু তেনেকৈ ফেচ ৱাছো ইউজ নকৰোঁ। আজিলৈ পিছে ইমানখিনিতে সামৰিম। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। কাইলৈ আকৌ এটা ধুনীয়া ভ্লগ আহি আছে, সকলোৱে চাব। বাই।